হ্যালো গাইস, কি খবর? আশা কৰো আপোনালোক সবেই ভালে আছে। ময়ো ভালে আছো। আজি আহি গৈছো ডিং, ঠিক আছে। ডিং ৰাতি 4টা বাজি গ'ল। এতিয়া বৰ্তমান ডিং। বাপৰে, কি ধুনীয়া। ৰাতি 9টা বাজিলে চাব যে একদম ফুল ভিৰ হৈ আছে। এনেকুৱা জাম লাগে গাড়ী, বাপৰে। বৰ্তমান ডিঙত আছে। ভিউটো দেখুৱাই আছো আপোনালোকৰ, ৰাতিৰ ভিউটো, ঠিক আছে গাইস। এয়া চাওক, ৰিজাৰ্ভ লৈ আহিছো ৰাতি। পিছফালে মোৰ গাড়ী। মানে ট্ৰেইন ধৰিব লগা আছিল যে, মানে গুৱাহাটী যাব, মানুহ লৈ আহিছিলো দিনত। এয়া নন্দনী ক্লথ, এইটো চা। তেতিয়াহ'লে ব'লক ব্লগটো আৰম্ভ কৰো। ভিউটো দেখুৱাও আপোনালোকক, ঠিক আছে গাইজ। এয়া চাওক, গাড়ী ৰখি আছে মোৰ। 9টা বাজিলে চাব যে একদম ফুল ভিৰ হৈ গৈছে। এতিয়া ট্ৰেইন আহি গ'ল আৰু ডাম্পাৰ গৈ আছে। এয়া চাওক গাইজ, কেনেকুৱা মানে একদম কি কম আৰু, এনেকুৱা নিবিড় জেগা, মানে শান্তি শান্তি। চাইছে গাইজ? আৰু এইটো মন যায়। মই আছো এতিয়া ডিং কলেজৰ সন্মুখত। ভিউ আপোনালোকে চাওক। আৰু এইটো হৈছে ডিং কলেজ। বাপৰে, কি ডেভেলপমেন্ট, বাপৰে বাপ। চাইছে গাইজ? আমাৰ মানে কি কম, ডিঙৰ ৰাস্তাটো এনেকুৱা মজা হৈছে, স্পেচিয়েল। বাপৰে, আৰু ইয়াত আমি ৰখি থাকিব লাগিব, কিয়নো ট্ৰেইন আহি আছে। ইয়াত ট্ৰেইন যাব বৰ্তমান, চাই থাকক আপোনালোকে। এয়া চাওক গাইজ, ট্ৰেইন আহি আছে, আপোনালোকক দেখুৱাই আছো ডিঙৰ ভিউ। এয়া চাওক গাইজ, ট্ৰেইন আহি আছে, চাই লওক গাইজ। ডিঙত ৰাতি যেতিয়া ট্ৰেইন আহে, 4টা বাজি গৈছে, বৰ্তমান ট্ৰেইন আহি আছে, ডাইৰেক্ট গুৱাহাটী যাব। আমি ৰখি আছো। এয়া চাওক, হৰ্ণ মাৰিলে
আৰু এটা মাৰিব চাগে ভাইৰাল। তাৰপিছত কৈ আছে, মোৰ ভিডিঅ' চাই কেনেকুৱা লাগে আৰু ফিলটো কমচে কম এইটো ভিডিঅ'ত আহিব আপোনালোকৰ। কিমান ধুনীয়াকে গৈ আছে। সৰু, ইমান ডাঙৰ নহয়। চাইছে গাইছ? বৰ্তমান আপোনালোকক দিনৰ ভিউটো দেখালো, ৰাতিৰ নাইট ভিউ। ভাল লাগিলে লাইক এটা কৰি যাব আপোনালোকে, আৰু এনেকৈ ভিডিঅ' দি থাকিম আপোনালোকক। মানে কি হৈছে, কাইলে মানে ৰিজাৰ্ভ এটা আহিছিল, ঠিক আছে গাইছ। আহাৰ পিছত মানে মোৰ ৰিজাৰ্ভ আছে, মইতো গমেই পাম ৰাতি 4টা বজাত ৰিজাৰ্ভ আছে। কি কৰিলো মানে 1টা বজাত মানে পটককে গম পাই গলো যে ৰিজাৰ্ভ আছে, এতিয়াতো উঠিব লাগিব। আৰু পিছত মই যিজনে মোৰ গাড়ী ৰিজাৰ্ভ কৰিছিল এইজন মানুহৰ তাত মই কল কৰিছিলো, ঠিক আছে। কল কৰিলে সিও গম পোৱা নাই, মানে কৈছে ৰিয়াউল টাইম হৈ গল নেকি? কৈছো তুমি মোৰ গাড়ী ৰিজাৰ্ভ কৰিছা, এতিয়া তুমি মোক সুধি আছা যে টাইম হৈ গল নেকি? কি কথা মানে, তুমিতো মোক 1 ঘন্টা আগত জগাই দিব লাগে টোপনিৰ পৰা। কিয়নো তুমি গাড়ী ৰিজাৰ্ভ কৰিছা, তুমি গুৱাহাটী যাব লাগিব, তুমিতো মোক এটা কল কৰি কব পাৰিলাহেঁতেন। নাই কোৱা নাই, মই কল কৰিছো। যদি মই 2টা বজাত কল নকৰিলোহেঁতেন, তেতিয়া কিন্তু সি আকৌ গুৱাহাটী যাব নোৱাৰিলেহেঁতেন, কিয়নো তাই আকৌ ৰিটাৰ্ণ যাব লাগিব। নগাঁও গলে ট্ৰেইন পাব, দিনৰ পৰাতো 4টা বজাৰ পৰা ট্ৰেইন গুচি যায়, কিয়নো তেতিয়াহলে নগাঁও। মই তাক কল কৰাৰ কাৰণে সি আজি গুৱাহাটী যাব পাৰিলে, সেইকাৰণে কৈছো। কিন্তু ৰিজাৰ্ভ কৰিলে গাড়ী মানে কল কৰিব লাগে, ড্ৰাইভাৰৰ লগত কথা পাতিব লাগে যে তুমি আহি যোৱা, মই ৰেডি হৈছো, তুমি আহি থাকা, মই ৰেডি হৈ আছো, তেতিয়াহলে মোক নমাই থৈ আহিবা। সেইটো মানে অলপ চেষ্টা কৰিব লাগে, নহলে কিন্তু বেলেগ। মই যদি আজি তাক কল নকৰিলেহেঁতেন, তেতিয়া কিন্তু তাৰ ট্ৰেইন 100% মিছ হয়। মানে আধা ঘন্টা লাগিছে ঘৰৰ পৰা আহোতে, তেতিয়াও তাই যেতিয়া মোৰ গাড়ীৰ পৰা নামিছে ঢিঙত, তেতিয়া কিন্তু দৌৰিব লগা হৈছে, কিয়নো মানে লেট হোৱা নাই, তথাপিও মানে লেট হবলগীয়া চান্স আছিল। কিন্তু মই কিবা কাৰণত তাক দি থৈ আহিলো, এতিয়া উভতি ঘৰত গৈ আছো। তেতিয়াহলে ৰিজাৰ্ভ কৰিলে গাড়ী কিন্তু ড্ৰাইভাৰক কব লাগে যে 1 ঘন্টা আগত কব লাগে যে তুমি আহি থাকা, মই ওলাই আছো, ঠিক আছে। এনেকুৱা ভুল আৰু কেতিয়াও যাতে কোনো মানুহে নকৰে। আকৌ দোষ দি দিব ড্ৰাইভাৰক যে ড্ৰাইভাৰে কল কৰা নাই, মইতো ৰিজাৰ্ভ কৰি থৈছো, আহিব লাগে। মই কেনেকে জানিম তুমি যোৱা নে নোযোৱা? ঠিক আছে, এইকাৰণে ৰিজাৰ্ভ কৰিলে চিন্তা কৰিব লাগে। ঠিক আছে গাইজ, আজিলৈকে ইয়াতে ব্লগটো শেষ কৰি আছো। বাই বাই।